অফিচৰ কামৰ বাবে আজি গুৱাহাটীৰ হেড অফিচলৈ যাব লগা হ'ল আৰু অফিচত যাই কাৰৰ ভিতৰতে চাবিটো থৈ কাৰখন লক কৰি পালোঁ। সেয়েহে গেৰেজ বিচাৰি আমি গুৱাহাটী ক্লাবৰ অভাৰব্ৰিজৰ তলত থকা গেৰেজখনলৈ গ'লোঁ আৰু তাত গৈ দেখিলোঁ এখন ক'লা ৰঙৰ বহুতো পুৰণি গাড়ী। এনে গাড়ী মোবাইলত দেখিছোঁ যদিও বাস্তৱত দেখা নাছিল। মেকানিকজন লৈ আমি অফিচৰ ফালে ৰাওনা হ'লোঁ। অফিচৰ কামখন কৰি আমি লিফ্টৰে তললৈ নামিবলৈ ওলালোঁ। কিন্তু লিফ্টলৈ আহি এটা বৰ হাস্যকৰ ঘটনা হ'ল। লিফ্টটো মাজে সময়ে মাজভাগতে অচল হৈ পৰে। সেয়েহে আমি নুঠোকৈ চাৰিজনে লিফ্টত সোমালোঁ লাগে আৰু কাম শেষ কৰি আমি ঘৰৰ ফালে ৰাওনা হ'লোঁ। গুৱাহাটীৰে অভাৰব্ৰিজৰ তলত থকা কেফেতে আমি চাহ জলপান খাই কিছু জিৰণি ল'লোঁ আৰু সেইখিনি সময়তে অভাৰব্ৰিজৰ তলত থকা ছবিকেইখনলৈ মোৰ চকু গ'ল। খুবেই ধুনীয়া। জালুকবাৰীত সস্তাতে মিছা মাছ পাই মই 500 গ্ৰাম লৈ আহিলোঁ আৰু ঘৰলৈ আহি ভাবিলোঁ পুণ্য কমোৱা যাওক, সেয়েহে ৰক্তদান কৰিম। मज़ा आया।